ইউটিউব চেনেল বিকাশ ব্লগ। আজি আমি গৈ আছোঁ ম'হযুঁজ চাবলৈ আৰু ম'হযুঁজ প্ৰতিখিনি স্কেপ আমি দেখুৱাম। আপোনালোকে আহি থাকক। আপোনালোকে দেখিব পাইছে এতিয়া আজি মই ম'হযুঁজ চাব আহিছোঁ কুমৈ গাঁৱত। এতিয়া আপোনালোকক এতিয়া মই ম'হযুঁজ দেখুৱাম। ম'হযুঁজ চাব, সুন্দৰ ঘুমলীয়া ম'হযুঁজ চলি আছে। ব'লক ম'হযুঁজ চাওঁ। এই খেল পালন কৰি আহিছে ম'হযুঁজ আৰু ৰজা দিনত এইবোৰ খেল পাতিছিলে। পুৰণি স্মৃতিবিলাক আজিও সকলোৱে জীয়াই ৰাখিছে, ভাল লাগিছে। পুৰা ম'হৰ বিষয়ে অলপ কথা ক'লে, শুনিলোঁ, ভাল লাগিলে, অলপ শিকিলোঁ। আহক আপোনালোকে চাই থাকক ম'হযুঁজ, বহুত ভাল লাগিব। এই ম'হযুঁজত ফাৰ্ষ্ট প্ৰাইজ পাব এখন বাইচাইকেল, এখন মতা বাইচাইকেল হিৰো। যোনে বেছি সময় যুঁজিব, যোনটো দলৰ পাৰ্টীয়ে বেছি সময় যুঁজিব, সিহঁতে এই হিৰো চাইকেল পাব। আপোনালোকে চালে এতিয়া দেখিবলৈ পাই আছে। আকৌ মই নেক্সট যুঁজখনলৈ দেখুৱাই আছোঁ। ফাৰ্ষ্ট যুঁজখন দেখুৱালোঁ, এতিয়া আকৌ নেক্সট জোনগলীয়া ম'হযুঁজ যুঁজিব। আপোনালোকে চাই থাকক। এতিয়া মোৰ লগত আছে বৰ্তমান মোৰ লগৰ ডেকা, মোৰ বেষ্ট ফ্ৰেণ্ড। আমি একেলগে যোৱাকালি জমি মেলা চালোঁ। আজি আকৌ ইয়াত জমি মেলা এইফালে অকণমান 2 কিলোমিটাৰ আহিলে এই ম'হযুঁজখন লাগিছে। এই ম'হযুঁজখন দুইটা আজি চাব আহিলোঁ। আহক আমি ম'হযুঁজ আকৌ দেখুৱাই আছোঁ। খাব আহিলোঁ গোটেইকেইটাই। ম'হযুঁজ চালোঁ, ভাল লাগিলে। এইফালে প্ৰিয়ংক, এইফালে কমলজিৎ, তিনিটা ম'হযুঁজ চালোঁ।
এতিয়া কুঁহিয়াৰ খাব আহিছোঁ। কুঁহিয়াৰ মালিকজনে কাটি দি আছে কুঁহিয়াৰ এডালকে। আমি এতিয়া খাম আৰু আকৌ ম'হৰ যুঁজ হ'লে চাম আৰু এতিয়া কিবা কিবি খাম। আমি খাব নোপোৱা নিচিনা কেনেকৈ চাই আছে মোৰ বন্ধুকেইটা। এটা ফুচকা খাবলৈ ৰখি আছে, কেতিয়া দিব কেতিয়া খাম। কুঁহিয়াৰ মাৰ্কেট কুমৈগাঁও ম'হ যুঁজৰ কাৰণে কুঁহিয়াৰ মাৰ্কেট ওলাইছে। বহুত খাবলৈ বহুত বস্তু লৈ আহিছে। ফুচকা আছে, সকলো ল'ৰা ছোৱালী চবে আহি খাই আছে আৰু আমাৰ ক্ষেত্ৰে কমলজিৎ ডেকাই ফুচকা খাই আছে আৰু মই কুঁহিয়াৰ খালোঁ, এতিয়া ফুচকা খাবলৈ আহিছোঁ। আপোনালোকে সকলোৱে চাই থাকক, ভিডিঅ'টো কেনেকুৱা পাইছে চাই থাকক। আকৌ মই দেখুৱাই আছোঁ ধুনীয়া চাই থাকক। আৰু ভিডিঅ'টো কেনেকুৱা পালে লাইক এটা দি যাব, কমেণ্ট দিব, কেনেকুৱা পালে ক'ব। ভিডিঅ'টো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাব। লগৰ এটা লগ পালোঁ আৰু লগৰ লগ পাই আৰু ফটো উঠিম বুলি ক'লে দুখন ফটো উঠি দিলোঁ, ভাল লাগিলে। এতিয়া আকৌ মিঠা পান খাম। ফুচকা খালোঁ, কুঁহিয়াৰ খালোঁ, এতিয়া আকৌ মিঠা পান খাম। মিঠা পান খাই গৈ মেলা ম'হ যুঁজ চাই হ'ল যেতিয়া এতিয়া আৰু ঘৰত যাবলৈ ৰেডি হৈছোঁ লগৰকেইটাৰ লগত। সকলোৱে চাই থাকক। আমাৰ এয়া মহাপুৰুষসকলে কুঁহিয়াৰ খাই আছে। দুই-এজন মহাপুৰুষে কুঁহিয়াৰ খাই আছে। এখন চুবনি পাৰক চেপি খাই আছে। মালিকহঁতে চাগে ফাৰ্ষ্ট প্ৰাইজ পাইছে, সকলোৱে নাচি মাগি আহিছে কাৰণ তেওঁলোকে বহুত সময় যুঁজিলে তেওঁলোকৰ মহটো আৰু বহুত ভাল যুঁজিছে। আপোনালোকৰ ভিডিঅ'ত দেখুৱাইছিলোঁ এই মহটোৱে চাগে পালে হিৰ' বাইচাইকেল। এই খেলখন তেওঁলোকে জিকাৰ পিছত বহুতে আনন্দ পাইছিলে আৰু খেল খেলাৰ পিছত বহুত জিকিলে বহুতে ভাল লাগে মনটো। এয়াই হৈছে আমাৰ অসমৰ ঐতিহাসিক সমাজৰ এটি নিয়ম। কাৰণ প্ৰতি বছৰে এনেকৈয়ে ম'হ যুঁজাই সকলোৱে আনন্দ কৰে। ঐতিহাসিক নিয়ম ম'হ যুঁজ, বহু ধৰণৰ খেল পতা হয় এনেকুৱা সময়ত। সকলোৱে চাই থাকক। আমি এতিয়া খেল চাই আহিলোঁ, ম'হ যুঁজ চাই আহিলোঁ। এতিয়া ঘৰলৈ আহিলোঁ, খেল শেষ হ'ল। ভিডিঅ'টো ইমানে সমাপ্ত কৰিছোঁ। বাই বাই।